নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ নাম পুলকেশ আকৌ এবাৰ আপোনালোকক মোৰ এই চেনেলত স্বাগতম জনালো আশা কৰো আপোনালোক নিশ্চয় ভালে আছে বলকচোন পলম নকৰি আজিৰ জ্ঞানৰ ভিডিওটোৰ ফালে আগবাঢ়ো বন্ধু বান্ধৱীসকল আজিৰ পৰা মই আপোনালোকৰ বাবে নতুনকৈ গঠিত সাপ্তাহিক একে হিতান আগবঢ়ালো আজিৰ পৰা এই হিতানত ৮টাকৈ প্ৰশ্ন থাকিব তাৰ উপৰিও শেষত এটা প্ৰশ্ন সোধা হ'ব আৰু সেই প্ৰশ্নটোৰ উত্তৰ যিসকলে দিব পাৰিব সেই সকলৰ পৰা ২০ জনৰ নাম বাছি লোৱা হ'ব সেই নামসমূহ পিছৰ সপ্তাহত উল্লেখ কৰিম আপোনালোকে অলপ সময় মগজুৰ সৈতে খেল খেলি অংশগ্ৰহণ কৰি চাবচোন তেতিয়া মোৰ লগতে আপোনালোকৰ নিশ্চয় ভাল লাগিব তেন্তে বন্ধু বান্ধৱীসকল বলকচোন পলম নকৰি আজিৰ একে হিতানৰ প্ৰশ্নসমূহ কি আছে চাওহি আজিৰ একে হিতানৰ প্ৰথম প্ৰশ্নটো হ'ল কোন দুজন ভাতৃদ্বয়ে প্ৰথমে উৰাজাহাজ নিৰ্মাণৰ চিন্তা মনলৈ আনিছিল Time start now. Time end now. এই প্ৰশ্নটোৰ উত্তৰ হ'ল অৰভিল ৰাইট আৰু উইলবাৰ ৰাইট দ্বিতীয় প্ৰশ্নটো হ'ল ইমেইল কোনে আৱিষ্কাৰ কৰিছিল Time start now. Time end now. এই প্ৰশ্নটোৰ উত্তৰ হ'ল আমেৰিকাৰ ৰায় টমলিনসন নামৰ ব্যক্তিজনে তৃতীয় প্ৰশ্নটো হ'ল কোন দেশৰ নামত ৫টা ভাৱেল আছে Time start now. Time end now. এই প্ৰশ্নটোৰ উত্তৰ হ'ল মোজাম্বিক দেশৰ চতুৰ্থ প্ৰশ্নটো হ'ল অসমৰ কোনখন জিলাত সৰ্বপ্ৰথমে বনানীকৰণ কৰা হয় Time start now. Time end now. এই প্ৰশ্নটোৰ উত্তৰ হ'ল গোৱালপাৰা জিলাত পঞ্চম প্ৰশ্নটো হ'ল মাতৃ দিৱস কাৰ স্মৃতিত পালন কৰা হয় Time start now. Time end now. এই প্ৰশ্নটোৰ উত্তৰ হ'ল আমেৰিকাৰ এনা জাৰ্ভিছৰ স্মৃতিত ষষ্ঠম প্ৰশ্নটো হ'ল সাগৰৰ পানীত নদীৰ পানীতকৈ সাঁতুৰিবলৈ সহজ কিয় Time start now. Time end now. এই প্ৰশ্নটোৰ উত্তৰ হ'ল সাগৰৰ পানীত ঘনত্ব কম সপ্তম প্ৰশ্নটো হ'ল এৰোপ্লেন এখন ঘণ্টাত ১০০০ মাইল বেগেৰে আমাৰ ওপৰেৰে পাৰ হৈ গ'লে আমি শব্দ শুনা নাপাওঁ কিয় Time start now. Time end now. এই প্ৰশ্নটোৰ উত্তৰ হ'ল শব্দৰ গতিবেগ ঘণ্টাত মাথো ৭৬০ মাইলহে সেয়ে আমি শব্দ শুনা নাপাওঁ আজিৰ অন্তিম তথা অষ্টম প্ৰশ্নটো হ'ল আইচক্ৰীম প্ৰথমতে কোন দেশত তৈয়াৰ কৰা হৈছিল Time start now. Time end now. এই প্ৰশ্নটোৰ উত্তৰ হ'ল চীন দেশত প্ৰায় ৬০০ বছৰ আগতে বন্ধু বান্ধৱীসকল একে হিতানৰ প্ৰশ্নকেইটা জানি নিশ্চয় ভাল লাগিছে আপোনালোকৰ এনেধৰণৰ প্ৰশ্ন বা কিছুমান জ্ঞান পাই থাকিবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল বটনটো টিপি অল অপশ্যনত কৰি ল'বলৈ একেবাৰে নাপাহৰিব যিমান পাৰোঁ সিমান জ্ঞান দি থাকিবলৈ চেষ্টা কৰিম আশা কৰোঁ সকলোৱে আদৰি ল'ব শেষত আপোনালোকৰ বাবে এইটো প্ৰশ্ন দিয়া হ'ল কি গছৰ পাত নাই আপোনালোকে অংশগ্ৰহণ কৰি এই প্ৰশ্নটোৰ উত্তৰ সপ্তাহৰ ভিতৰত দিবলৈ যথেষ্ট চেষ্টা কৰিব যিসকলে উত্তৰটো দিবলৈ সক্ষম হ'ব সেইসকলৰ নাম পিছৰ ভিডিঅ'ত উল্লেখ কৰিম তেনেহ'লে বন্ধু বান্ধৱীসকল নতুন এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ ধন্যবাদ জয় আই অসম